নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম। বিৰাট কোহলিয়ে 2023 বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া কেৰিয়াৰৰ 48তম শতৰান কৰিবলৈ সক্ষম হয় আৰু এই শতৰানটোত তেখেতক বিশেষভাৱে সহায় কৰে KL ৰাহুলে। খেলখনত এটা সময়ত এনেকুৱা পৰিস্থিতি হৈছিল যে জিকিবলৈও যিমান ৰান লাগে কোহলিৰ 100ৰ বাবেও সিমান ৰানেই প্ৰয়োজন হৈছিল। তেনে অৱস্থাত কোহলিয়ে ভাবিছিল যে 100টো নকৰাই ভাল হ'ব, যিহেতু 100টো কৰিবলৈ চালে মানুহে ভাবিব যে তেখেতে নিজৰ কাৰণে খেলিছে, নিজৰ স্বাৰ্থৰ কাৰণে খেলিছে। কিন্তু KL ৰাহুলে ক'লে যে আপুনি নিজৰ 100টো সম্পূৰ্ণ কৰক, জিকা হৰাটো একো কথা নাই, জিকাটো আমি এনেও জিকিমেই। গতিকে এই কথাটো KL ৰাহুলে নিজেই ব্যক্ত কৰিছে ষ্টাৰ স্পৰ্টছৰ আগত। ষ্টাৰ স্পৰ্টছৰ যেতিয়া পোষ্ট মেচ শ্ব' হয় আৰু পোষ্ট মেচ শ্ব'ত এনেধৰণে মতা হয় প্লেয়াৰবিলাকক আৰু সোধা হয় বিভিন্ন ধৰণৰ প্ৰশ্ন। KL ৰাহুলকো মতা হৈছিল আৰু KL ৰাহুলে এই বিষয়ে বিশেষ মন্তব্য কৰিছে। কি কৈছে আমি চাওঁ আহক। মই ছিংগলবোৰ ল'বলৈ মানা কৰিছিলোঁ, কিন্তু তেওঁ কৈছিল যে যদি আমি ছিংগল নলওঁ তেন্তে এইটো ভাল কথা নহ'ব। মানুহে তেতিয়া ভাবিব যে মই নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে খেলিছোঁ। তেতিয়া মই তেওঁক ক'লোঁ যে আমি বহুত আৰামত জিকি আছোঁ, আপুনি শতক সম্পূৰ্ণ কৰক। গতিকে KL ৰাহুলে এনেকৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে যে কোহলিয়ে নিজৰ 100টো কৰিবলৈ মানা কৰিছিল, মন কৰা নাছিলে, তেখেতে ছিংগল ল'ব বিচাৰিছিল, কিন্তু KL ৰাহুলে তেখেতক ছিংগল ল'ব নালাগে বুলি কৈছিলে। আমি খেলখন আৰামত যিহেতু জিকিয়ে আছোঁ, সেইবাবে আপুনি প্ৰথমতে 100টো কৰি লওক। তেনেকৈ KL ৰাহুলে তেখেতৰ 100টো কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। এই ক্ষেত্ৰত বেলেগ এজন প্লেয়াৰ যদি থাকিলেহেঁতেন তেতিয়া এইটো কিন্তু সন্দেহৰ কথা আছিলে যে বেলেগ প্লেয়াৰে তেখেতক 100 কৰাত সহায় কৰিলেহেঁতেন নে নাই ছিংগল লৈ পেলাই 100টো কৰিবলৈ নিদিলেহেঁতেন। তেনেকুৱা ধৰণৰ কথা এটাও আহি পৰে, কাৰণ বহুত সময়ত আমি দেখিছোঁ যে কিছুমান প্লেয়াৰে এনেকুৱা অৱস্থাত ৰান লৈ লয় বা ছিক্স মাৰি দিয়া দেখিবলৈ পোৱা যায়। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে KL ৰাহুলে যে বিৰাট কোহলি মনৰ কথা বুজে, সেইটো যথেষ্ট ভাল লাগিলে। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব।